हाय गाइस वेलकम बैक सभी को। तो गाइस आज अलग फुरबल आहिलो ठीक है। तो कली तो आज माने कि विशेष आज कि कय आपा घर आहिलो ठीक है। मैं एनाई घर तो কৈছিলো যে মই এনাই ঘৰ এনেকে ধৰণে আছে আৰু ইহঁতৰ ঘৰটো দেখুৱা হৈছিল যে মামাৰ ঘৰ আছিল ঠিক আছে। মই আজি কৰিছো ইনি লগ চাই ল মানে ইপিনেখন নজাৰা হেপিনে আছে আৰু ইপিনে ৰাস্তাটো আছে ঠিক আছে। তো আজি অলপ ফুৰিবলৈ আহিলো তো বহুত দিন একো ব্লগ দিয়া হোৱা নাই তো ভাবিলো আজি ভিডিঅ'টো বনাও। তো ওপৰত খাবলৈ মাতিছিলে আমাক তো তাৰে এতিয়া গৈছো আৰু বাহিৰৰ নজাৰাটো কুছ এইছা জিন্দি মহাশয় তো গাইছ উপৰলৈকে খাবলৈ মাতিছিলে পৰিবি ভালকে তো এনেকৈ যাম। ইয়াতে এটা ধুনীয়া চিন আছে আৰু এটা বহি খাম ঠিক আছে। তো ইয়াত খাবলৈ মাতিছে মানে সকাম খাব আহিছোঁ। তো মেইন কেছটো হ'ল যে কি কয় তাৰ ধুনীয়া নজাৰা আছে দেখিলে পাবা। ইয়াৰ পৰা ভাল মানে দেখিব বহুত ধুনীয়া আছে জেগাটো। আৰু এইটো হ'ল আমাৰ মানে মোৰ মাৰ ককায়েকৰ ঘৰ ঠিক আছে। আপা বুলি কওঁ আমি আপা নিচা ভাল লাগে। অকল গাঁৱতে নহয় টাউনতো এনেকুৱা ধৰণৰ হাৱা কিছুমান পালে ভাল লাগে মানে ঠিক আছে। আমাৰ গাঁওবোৰতে অকল পাবলৈ নহয় মানে টাউনটো পাই কিছুমান ইয়াৰ ঠিক আছে। তো এটা খাবলৈ মাতিছে এতিয়া আহিছোঁ খাবলৈ সেয়া আৰু ককায়েকৰ মানুহৰ ঘৰ আহোম যিখিনি তোমালোকৰ যিয়ে আহোম তো আহোমসকলে গম পাব যে মানে কেনেধৰণে সকামবোৰ কৰে বছৰেকীয়া সকাম আৰু মানে কি কয় সাজৰ সকাম হয় সাজ দিয়ে আৰু বা মানে কি কয় এনেকৈ আৰু কিবা কিবি গাহৰি চাহৰি তো খাবলৈ খাম আৰু তোমালোকে চাই দিবা সকলোকে ভিডিঅ'টো লাইক কৰি দিবা। আৰু এনেকুৱা ধৰণৰ ব্লগ বনোৱা মই এক্সপিৰিয়েঞ্চ একেবাৰে নাই তো নাজানো কেনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে। তো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ যে এনেকুৱা ধৰণৰ কিবা এটা ব্লগ বনাওঁ। তো সেয়া আৰু এটা ধুনীয়া নজাৰা আছে ঠিক আছে। তো এইখিনি ৰাস্তাটো আছে এইটো হাইৱেটো নহয় বাৰু আমাৰ ধেমাজি যিটো হাইৱেটো নহয় বাৰু এইটো এটা গলি হয় গলিটো মানে। তাৰপিছত মই যে থাকিছিলোঁ আগতে মামাৰ ঘৰটো এইডোখৰতে আছে ওচৰতে আছে আৰু এইটো হ'ল নিচাৰ ঘৰ। আজি ইয়াতে সকাম খাব আহিলোঁ মাও আহিছে আৰু ভিতৰৰ পৰ্বত অকণমান দেখাই দিছোঁ এইপিনে মানুহবোৰ কিবি কিবি কৰি আছে ঠিক আছে। তো ৰকম গাইছ তো পৰিয়ালৰ সদস্যবিলাক দেখাই দিছোঁ অলপ সবকে জানদি তুমি কেলে নোখোৱা পাপৰ খাইছা যে অকল আমি যে অকণ নাচি দিয়া অ মামি অলপ এই ধুনীয়া এই আমাৰ পৰিয়ালৰ সদস্য তেনেকৈ নাচে মামি তুমি অকণ নাচি দিয়া ভিডিঅ' বনি আছে তুমি নাচি দিয়া অলপ মোৰ অডিয়েঞ্চে চাব সবিনে মানুহ আছে ভিতৰত অসমৰ জনতা চাব ৰাইজে চাব। আজিকালি ভাৰতৰ ব্যক্তি হলা হয় হয় বৰ ধুনীয়া কথা কৈছা তুমি চুমুৰা হাউ আৰ ইউ ফাইন। তো গাইজ ফাৰ্ষ্ট টাইম আৰু এটা এক্সপিৰিয়েঞ্চ ঠিক আছে। তো আজি আৰু এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিবলৈ গৈছোঁ। তো মই ৰিল নবনাওঁ ইনষ্টাগ্ৰামত মই ৰিল নবনাওঁ এটাও নবনাওঁ। তো আজি ফাৰ্ষ্ট টাইম এইডোখৰতে বহি এইটো পজিশ্যনতে ইনষ্টাগ্ৰামত এটা ৰিল বনালোঁ ঠিক আছে। তো মই নাজানো কি হৈছে মই নিজে মানে বুজি পোৱা নাই আৰু এনেই বায়ে শিকাই দিলে মানে কি কয় আপা সেইটো জীয়েক ঠিক আছে। আপা ডাঙৰ জীয়েকজনী বায়ে শিকাই দিলে তো কেনেকৈ ৰিলচ বনাই তো মই ৰিল এটা বনাই চালোঁ। তো তোমালোকে চাব পাৰা গৈ ঠিক আছে। মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিছোঁ মই ইনষ্টাগ্ৰামৰ আৰু কমেণ্ট বক্সতো দিম। তো তোমালোকে গৈ সকলোৱে ফ'ল' কৰিবা আৰু মোৰ ফাৰ্ষ্ট ৰিল চাবা ঠিক আছে। তো আৰু বিশেষকৈ সকলোকে আজি ঈদৰ বহুত বহুত শুভকামনা থাকিল ঠিক আছে। হেপী ঈদ মুবাৰক টু অল মাই ডিয়াৰ ফ্ৰেণ্ডছ ঠিক আছে। তো গাইজ আজিলৈ ইমানেই আছিলে বাই বাই। মই ফাৰ্ষ্ট এনেকুৱা ধৰণৰ ব্লগ বনাইছোঁ তো এনেকুৱা ধৰণৰ ব্লগ মোৰ বনোৱা এক্সপিৰিয়েঞ্চ নাই সেয়া আৰু বাই বাই।